নমস্কাৰ দৰ্শকসকল, মই নবীন বৰগোহাঁই আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি খোজকাঢ়ি আহি আছোঁ। এয়া আপোনালোকে দেখিছে, আমি ইতিমধ্যে আধা কিলোমিটাৰমান বাট খোজকাঢ়িলোঁ আৰু খোজকাঢ়ি গৈ আছোঁ। আমি আচলতে এজন ব্যক্তিক লগ কৰিবলৈ গৈ আছোঁ আৰু সেই ব্যক্তিজনৰ পৰা আমি বুৰঞ্জীৰ কিছু সমল উদ্ধাৰ কৰিবলৈ গৈ আছোঁ। আমি তেখেতৰ পৰা কিছু বুৰঞ্জীৰ সমল ল'ম আৰু সেই সমলখিনি পিছত আমি অধ্যয়ন বা গৱেষণা কৰি আমি তাৰ সত্যাসত্য বিশ্লেষণ কৰিম আৰু সেই আমাৰ আজি যি এইটো ভিডিঅ', সেই ভিডিঅ'টোতো আপোনালোকক সেই ব্যক্তিজনক দেখাবলৈ যত্ন কৰিম। তেখেতে কি কথাখিনি আমাক কয় সেই কথাখিনি দেখাবলৈ যত্ন কৰিম আৰু সেই কথাখিনিৰ পৰা আমি বিভিন্ন প্ৰকাৰে ভৱিষ্যতৰ দিনত আমি উপকৃত হ'ম বা আমাৰ অসমৰ ইতিহাস সমৃদ্ধ হ'ব আৰু সেই ব্যক্তিজনক আমি লগ কৰিবলৈ গৈ আছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। দৰ্শকসকল, আমি এতিয়া আজি উপস্থিত হ'লোহি শিৱসাগৰ জিলাৰ ফাকুম হাৰমতি গাঁৱৰ জিউৰাম গগৈ ঘৰত, যিজন লোকক আমি লগ কৰিবলৈ আহিছিলোঁ আৰু এই লোকজনৰ পৰা আমি এই অঞ্চলটোৰ অৰ্থাৎ হাৰমতিগড়, ফাকুম, নকটানি এনেকুৱা এই যিখিনি অঞ্চল, এই অঞ্চলটোৰ আমি কিছুমান বুৰঞ্জীৰ সমল জানিব বিচাৰিম, বুৰঞ্জীৰ বিষয়ে জানিব বিচাৰিম আৰু এখেত বৰ্তমান অসুস্থ হৈয়ে আমাক এই কথাখিনি তেখেতে জনাব খুজিছে আৰু আমি আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এখেতৰ মই পৰিচয়টো দিছোঁ। তেখেত ধৰ্মজ্ঞ ব্যক্তি আৰু তেখেতে ইতিমধ্যে নামাচাৰ্য আৰু তেখেতে কেইবাখনো ধৰ্মীয় গ্ৰন্থ ৰচনা কৰি উলিয়াইছে আৰু বহুতে তেখেতক চিনি পায়। আমি আপোনাৰ পৰা প্ৰথমতে জানিব খুজিছোঁ, আমাৰ এই যি অঞ্চলটো, যি কোঁৱৰপুৰ অঞ্চল বা আমাৰ এই যি ফাকুম হাৰমতি, এই অঞ্চলটোৰ আপুনি ইতিহাস কেনেধৰণে জানে? আপুনি আগতে এই বস্তুবোৰ বিচাৰি ফুৰে বুলি আমি জানো বা আপুনি আমাৰ অঞ্চলৰ আটাইতকৈ বৰ্তমান বয়োজ্যেষ্ঠ ব্যক্তি, গতিকে আপোনাক এই সন্দৰ্ভত ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি মই দৰ্শকৰ সকলোলৈকে নমস্কাৰ জনাই মই যি জানো আনৰ মুখে শুনি তাকে ক'বলৈ ওলাইছোঁ। যদি ইয়াত কিবা ত্ৰুটি বিচ্যুতি হয় আপোনালোকে বিচাৰি চাই ল'ব। আমাৰ এই অঞ্চলটোৰ নাম আছিলে কুঁৱৈগাঁও। হয়। কালক্ৰমত ইয়ালৈ অন্যান্য জেগাৰ পৰা মানুহ আহি নতুনকৈ হাবি কাটি উলিওৱাৰ কাৰণে ইয়াক নকটানি বুলি কোৱা হয়। নকটানি। আৰু কিছু লোক আমাৰ শিৱসাগৰ টাউনৰ সমীপৰ কমাৰফদীয়া গাঁৱৰ পৰা, আচলতে কমাৰফদীয়া নহয়, কমাৰফৈদৰ লোকৰ কাৰণে ফৈদিয়াৰ পৰা অপভ্ৰংশ হৈ কমাৰফদীয়া হ'ল, যিখন গাঁৱত মহেশ্বৰ নেওগ জন্মগ্ৰহণ কৰিছিল। তাৰ পৰা কিছু লোক আহি ইয়াত পহিলা এইবোধ কৰি আহিছিলে সম্ভৱ। সেইকাৰণে জেগাডোখৰ নাম কমাৰফদীয়া হ'ল। আমাৰতো ভটিয়াই সেইডোখৰত কমাৰফদীয়া বুলি কয় আৰু ইয়াত এতিয়া ৰাজহ চক্ৰৰ হেৰি মতে ফাকুম কমাৰফদীয়া বুলিহে আছে। এতিয়া কিন্তু যেতিয়া আমি ইয়াতে বহিলোঁ, আমাৰ দেউতাহঁত উঠি আহিছিল ৰূপহী মথা ডাঙৰ পৰা। এই গড়টোতে ঘৰ লৈ ইয়াতে মাটি কাটি উলিয়ালে। তাৰপিছত ইয়াতে ঘৰ বনালে, স্কুল বনালে। আমাৰ ওচৰতে আছিলে, এতিয়া নাই, দেৱদত্ত বুলি এজন লোক, তেখেতে পাই পেলাইনি আমাৰ এই গাঁওখনৰ নামটো এই ফাকুম হাৰমতি গাঁও নাম দিলে। ফাকুম হাৰমতি মানে এই হাৰমতি গড়টো লৈ হাৰমতি গড়ৰ কিনাৰতে থকা কাৰণে হাৰমতি গাঁও নাম দিলে। হয়। এতিয়া দিখৌৰ যিটো মথাউৰিৰ ওচৰত এখেতৰ একেবাৰে শেষৰ ঘৰটো হৈছে, ইয়াতে হাৰমতি গড়টো শেষ হৈছে। এইফালে গুৰিয়াগড়ৰ ওচৰৰ ফালে যিটো হাৰমতি গড় শেষ হৈছে, তাতে আপোনাৰ শেষৰ ঘৰটো। তাৰপিছত কওক কথাখিনি। এই আমি কোঁৱৰপুৰ হাইস্কুলৰ শিক্ষক তিলেশ্বৰ কেওটৰ মুখত আমি কিছু কথা শুনিছিলোঁ। তেখেতে কোৱা মতে এই জেগাডোখৰৰ নাম কুঁৱৈগাঁও আছিলে। সেইটো হয়, সেইটো ৰবীন কাকতিয়ে নিজৰ স্মৃতি লেখাত উল্লেখ কৰিছে। ইয়াৰ পৰা এগৰাকী বান্ধি বোলে চক্ৰধ্বজ নে শুক্লধ্বজ ৰজাৰ দিনত
এগৰাকী বান্ধি লৈ গৈছিলে ৰজাৰ ঘৰলৈ। সেই ৰজাজনৰ পিছত সেই ৰজাজনৰ ফালৰ পৰা এজন কোঁৱৰ জন্ম হ'লে সেই বান্দিৰ গৰ্ভত। আচ্ছা, হয়। সেই কোঁৱৰজনৰ এই কোঁৱৰপুৰৰ এতিয়া বৰ্তমান য'ত কমাৰফুটীয়া সেই অঞ্চলতে ৰজাবাৰী বুলি এডোখৰ জেগা আছে, তাতে তেওঁক বসতি কৰিবলৈ দিলে আৰু তেওঁক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এই গোহাঁই গাঁও, চাউলপৰা গাঁও, এনেকৈ কেইখনমান গাঁও প্ৰতিষ্ঠা কৰিলে, সেইবুলি আমি জানিছোঁ। আৰু সেই কোঁৱৰৰ পৰাই এই জেগাডোখৰৰ নাম কোঁৱৰপুৰ হ'ল বুলি আমি গম পাইছোঁ। এইটো এটা নতুন মতবাদ। আমি আগতে কোঁৱৰপুৰৰ বিষয়ে আমি বেলেগ এটা মতবাদহে কৈছিলোঁ আপোনালোকক, কিন্তু আমি এইটো মতবাদো আমি ভৱিষ্যতে চালি যাইছোঁ। আমি কোৱা শুনা মতে সেই কোঁৱৰজনক প্ৰতিষ্ঠা কৰিলে আৰু তেওঁৰ ইয়াত টেপৰ তলত এই আগৰ ৰজাৰ দিনত দিখৌৰ দক্ষিণ পাৰে বৰগোহাঁই লোক বহুৱায় আৰু উত্তৰ পাৰে বুঢ়াগোহাঁই লোক বহুৱায়। তাতে এই টেপৰতলীয়া টেপৰ তলতে বহুৱালে আৰু যিডোখৰ জেগাত বহুৱায় সেইডোখৰ এইটো সেই ফৈদটোৰ নাম হয় টেপৰতলীয়া বুঢ়াগোহাঁই। তাতে এই চুটি বুঢ়াগোহাঁই নে কটীয়া বুঢ়াগোহাঁই বুলি এজন মহিলা তাতে স্থাপন কৰিছিলে। এই তাৰ পৰাই সেইটো গোহাঁই গাঁও হ'ল। আৰু এই অঞ্চলটো আপুনি যি কুঁৱৈ গাঁৱৰ কথা কৈ আছে, এইটো এই অঞ্চলটোত আগতে কুঁৱৈ গঞা বুঢ়াগোহাঁইসকল আছিল, মৈদাম দেখা পাইছোঁ। আৰু কটীয়া গোহাঁই আপুনি যিটো প্ৰসংগ উলিয়াইছে, কটীয়া গোহাঁই পুখুৰী বুলি এটা পুখুৰী আছে বৰ্তমান। এই কটীয়া গোহাঁই পুখুৰীটো কেনেকৈ হ'ল? এই কটীয়া গোহাঁই নামেৰে হৈছে? কটীয়া গোহাঁই নামেৰে হৈছে। ইয়াত মই জনাত ছজন বুঢ়াগোহাঁই আছিলে। ছজনৰ এজনৰ নামটো মই উলিয়াবগৈ নোৱাৰিলোঁ। যিকেইজন পাৰিছে সেইজনৰ নাম কি আছিলে? ঘনশ্যাম বুঢ়াগোহাঁই মন্ত্ৰী আছিলে। ৰাজমন্ত্ৰী। ৰাজমন্ত্ৰী আছিলে। তাৰপিছত আছিলে কৈ বুঢ়াগোহাঁই। কৈ বুঢ়াগোহাঁই। তেওঁৰ নামে আমাৰ ইয়াত এটা জান আছে। কৈ গোহাঁই আমি শুনা মতে তেওঁ বহুত মহ আছিলে। মোহনীয়া প্ৰতিটোৱে পিছত জান হ'লগৈ। কৈজান হ'ল। আৰু ঘনশ্যাম বুঢ়াগোহাঁই য'ত আছিলে তাত বুঢ়াগোহাঁইৰ এখন খাট আছিলে। এইখন এতিয়াও গোহাঁই পথাৰ বুলি কোৱা হয়। আৰু ঘনশ্যাম বুঢ়াগোহাঁই ঘৰলৈ যোৱাতে যিটো ৰাস্তা সেইটো এতিয়াও বাটচৰা বুলিয়ে কোৱা হয়। বাটচৰা বুলি কয়। এই বাটচৰা কি কয় এইটো গম পোৱা নাছিলোঁ। ঘনশ্যাম বুঢ়াগোহাঁই ঘৰলৈ যোৱা যিটো দিখৌৰ পৰা আছে একেবাৰে, এইটো বাটচৰা বুলি এতিয়াও কোৱা হয়। সেইখন গোহাঁই ঘাট আৰু তাতে তেওঁৰ ঘৰ আছিলে। আৰু আমাৰ ওচৰতে আছিলে গন্ধিয়া বুঢ়াগোহাঁই। গন্ধিয়াবাৰী পুখুৰী বুলি এটা পুখুৰী আছিলে। পুখুৰীটো দিখৌৱে পুতিলে। এতিয়া সেই জেগাত মানুহ বহিলে। গন্ধিয়াবাৰী বুলি এডোখৰ জেগা আছিলে। আমাৰ এই প্ৰফুল্ল গগৈ ককাই য'ত বহি আছে সেইটোৱে গন্ধিয়াবাৰী। তাৰপৰা আৰু এজন গোহাঁই আছিলে কাপ্তান বুঢ়াগোহাঁই। কাপ্তান বুঢ়াগোহাঁইৰ বিষয়ে তেওঁৰ এতিয়া ভেটি চেটি কিছুমান আছে, ক'ৰবাত তেওঁ নিৰ্দিষ্টকৈ নাজানো যে কোনখিনিত ভেটি আছিলে, কিন্তু তেওঁৰ মৈদামটো আছে। সেইটো দৰ্শকসকল আপোনালোকে আমাৰ স্ক্ৰীণত কাপ্তান বুঢ়াগোহাঁই মৈদামটো আপোনালোকে দেখিবলৈ পাই আছে। আমি কাপ্তান বুঢ়াগোহাঁই ইয়াত যিটো এই আপোনালোকে যিটো মৈদাম দেখিবলৈ পাই আছে এইটো কাপ্তান বুঢ়াগোহাঁই মৈদাম। কাপ্তান বুঢ়াগোহাঁই। আৰু এই আমাৰ পিছফালে আছে এইটো গন্ধিয়া বুঢ়াগোহাঁই মৈদাম। আৰু এই গড়টোত এটা চিগা আছিলে এইখিনিতে। এতিয়া তাত তেলৰ খাট বহিলে। সেইখিনিতে চিগা আছিলে। সেই চিগাটো আমাৰ দিনলৈকে আমি কাপ্তানৰ চিগা বুলিয়ে কওঁ। কাপ্তান চিগা। কাৰণ কাপ্তানৰ এডোখৰ মাটি আছিলে, কাপ্তানৰ খাট আছিলে। আৰু ইয়াত আৰু এটা লোকশ্ৰুতি শুনা যায়, মই শুনিবলৈ পাইছোঁ, আপুনি শুনিছিলে নেকি, যে কাপ্তান বুঢ়াগোহাঁই এসময়ত ব্ৰিটিছে তেওঁক জুলুম কৰিবলৈ আহোঁতে তেওঁ ব্ৰিটিছ খেলিছিলে, কিবা ঘপিয়াই নামেৰে? মই সেইটো ঘটনা মই নাই শুনা। হয়। কাপ্তান বুঢ়াগোহাঁই আছিলে বুলিহে মই জানো, আৰু এই মৈদামটো কাপ্তান বুঢ়াগোহাঁই বুলি জানো। সেইটো জানে। আৰু আপুনি ইয়াত থকা এই যিটো জুৰীয়া পুখুৰী বুলি পুখুৰী দুটা আছে, এই কথাটো জানে নেকি? সেই দুটাৰ মই ইতিবৃত্ত মই নাজানো। এই ভেহনীৰ কিনাৰত আছে জুৰীয়া পুখুৰী। পুখুৰী ভালপানকেইটা আছিলে। এইপিনে আছে বকুলতলৰ পুখুৰী বুলি এটা। বকুলতলৰ পুখুৰী। আমাৰ ইয়াত আগতে থকা পুখুৰী, বৰ্তমানতো আমি কটীয়া গোহাঁই পুখুৰীটোহে আছে। কি পুখুৰী আছিল এই অঞ্চলত, অৰ্থাৎ ফাকুম অঞ্চলত? এই বকুলতলৰ পুখুৰী। এইপিনে আমাৰ এইটো কৈলতানী পুখুৰী। মানুহৰ মুখত পৰি এতিয়া কলিতানী পুখুৰী হ'লগৈ। আচলতে কৈলতানী কৈলতা য'ত আছিলে। আৰু সেইপিনে আছিলে বৰপুখুৰী বুলি এটা কয়। বৰপুখুৰী এতিয়া চিন চাপ হেৰাইছে।
আৰু এটা আছিলে কাছমৰা পুখুৰী কাছ পোৱা গৈছে সেইটো কাছমৰা পুখুৰী বুলি আৰু ইফালে এটা আছিলে আমতলা পুখুৰী আৰু জুৰীয়া পুখুৰী আছে জুৰীয়া পুখুৰী আছিলে এই ভেয়নী কিনাৰত আমতলা পুখুৰীটো এয়া কণমাইনা ঘৰৰ পোনে পোনে আপুনি শৈশৱৰ পৰা যিখিনি দেখি আহিছে ইয়াত যিখিনি মৈদাম আছে এই মৈদাম আপুনি থকাৰ পৰা কিছুমান মৈদাম হেৰাই গৈছে নেকি নে একেধৰণে আছে হেৰাই গৈছে আমি দেখোঁতে কিছুমান মৈদাম সৰু হৈ আছিলে মানে মানুহে মানে দখল পুতি যায় পুৰি কাটি হেৰি কৰাৰ কাৰণে সৰু হৈ আছিলে তাৰপিছত গৈ চিন চাপ নাইকিয়া হ'ল আপুনি এই অঞ্চলটোৰ বিষয়ে আৰু কি ধৰণৰ কথা জানে আপুনি আৰু কথা জানিবলৈ এইটো হেৰিয়াৰ আহোম ৰজাৰ দিনৰ এই যিটো আমাৰ পিছফালে ৰাস্তা আছে আলি আছে যিটো হাৰমতি ঘৰৰ কথা কৈছে নহয় হাৰমতি ঘৰ নহয় হাৰমতি ঘৰৰ লগত সংযোগ হৈ যিটো চাৰিআলি হৈছে এইটোতে এটা মই এতিয়ালৈকে বিচাৰি নাপালোঁ চিৰিপুৰীয়া আলি নামটো কেনেকৈ হ'ল চিৰিপুৰীয়া আলি এইটো ঐতিহাসিক আলি নহয় আপুনি সম্ভৱতঃ ক'ব বিচাৰিছে যিটো গড়গঞা আলি গড়গঞা আলি সেইটো ফুলেশ্বৰী কুঁৱৰীয়ে পুখুৰীটো খন্দোৱাৰ পাছত এইটো মানে দ্বিখণ্ডিত হ'ল ফুলেশ্বৰী কুঁৱৰী আমি আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁ যে ফুলেশ্বৰী কুঁৱৰীয়ে শিৱসাগৰ বৰ্তমান নগৰৰ মাজত যিটো পুখুৰী খান্দিলে পুখুৰীটো খন্দাৰ কাৰণে সেই চহুমুং দিহিঙীয়া ৰজাই যিটো গড়গঞা আলি বনাইছিলে গড়গঞা দিহিঙীয়া ৰজা নাই বনাই সেইটো দিনতে সেই আমাৰ গড়গঞা আলি নিৰ্মাণ কৰাৰ দিনৰ কথা কৈছোঁ সেই দিনতে যিটো আলি বনাইছিলে সেইটো গড়গঞা আলি বুলি কয় সেইটোকে ফুলেশ্বৰী কুঁৱৰীয়ে পুখুৰী খান্দি সেইটো দ্বিখণ্ডিত কৰিলে কৰাৰ ফলত ব্ৰিটিছৰ দিনত এই আলিটোত কৰ লগালে কৰ লগোৱাৰ কাৰণে ইয়াৰ নামটো টেক্সি আলি হ'ল টেক্স লগোৱাৰ কাৰণে টেক্স লগালে মানে ৰাস্তাটো আহিলে টেক্স দিব লাগে তেনেকুৱা এটা কৰিলে আচ্ছা আৰু আমি ব্ৰিটিছৰ দুটামান স্মাৰকো আছে সেই সময়ত সেই যিটো টেক্সি আলি বৰ্তমান আমি দেখা যায় এই বলিয়াঘাট অঞ্চলত স্মাৰক আছে আপোনালোকে আমাৰ স্ক্ৰীণত এই স্মাৰককেইটা দেখিবলৈ পাইছে এইকেইটা হৈছে সেই সময়ৰ ব্ৰিটিছৰ যুগৰ কেইটামান স্মাৰক এই দুইফালে দেখা পোৱা যায় এইখিনিতে আপোনাৰ পৰা মই আৰু এটা কথা জানিব খুজিছোঁ আমাৰ ইয়াত যিটো বলিয়াঘাট বুলি এটা ঘাট আছে এই ঘাটটো একেবাৰে আহোম ৰজাদিনীয়া ঘাট কাৰণ সেই ঘাটটোৰ অলপ আগলৈ দূৰলৈকে ঘনশ্যাম বুঢ়াগোহাঁয়ে এখন শিলৰ সাঁকো নিৰ্মাণ কৰিবৰ কাৰণে কিছুমান শিল ইটা পেলাইছিল আমি দৰ্শকসকল আপোনালোকৰ আগতে আমি সেই ভিডিঅ'টো যিজন ব্যক্তিৰ লগত আমি কথা পাতিছিলোঁ ভিডিঅ'টো আমাৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম চাই ল'ব পাৰিব গতিকে এই ঘাটটোৰ সম্পৰ্কে আপুনি কিবা ইতিহাসিক বা বুৰঞ্জীক কিছু কথা জানে নেকি এইখিনি জনামতে আমি বিশেষকৈ এই বলিয়া ঘাটটো ঘনশ্যাম বুঢ়াগোহাঁই যেতিয়া ইয়াত বসতি আছিলে তেতিয়া কাৰেঙলৈ যাবলৈ বুলি পাৰ হোৱাৰ ব্যৱস্থা এটা কৰি দিছিলে এজন মানুহক এই ঘাটটো চলাবৰ কাৰণে মানুহটোক বলিয়া বুলি কয় নামটো বলিয়া মানুহটো বলিয়া নহয় নামটো বলিয়া এইটো উপৰুৱা নাম সম্ভৱ উপৰুৱা নাম দিয়ে বলিয়া ঘাট বলিয়া ঘাটটো দি তেতিয়া ৰজাৰ দিনত কোনো দৰমহাৰ ব্যৱস্থা নাছিলে কাৰণে এখন খাপ দিয়ে এখন বলিয়া পথাৰ বুলি এতিয়া এই বলিয়াঘাটৰ যিটো ৰাস্তা এই ৰাস্তাটোৰ কাষত এতিয়াও আছে এখন বলিয়া পথাৰ বুলিও কয় এই বলিয়া পথাৰ তেওঁৰ নামত দিছিলে এতিয়াও সেই পথাৰ আমি আগত তাত মজুত চাওঁ বলিয়া পথাৰত যোজায় সেই পথাৰ এতিয়াও আছে সেই বলিয়া নামেৰে বলিয়া ঘাটটো হ'ল বুলি আমি ঘনশ্যাম বুঢ়াগোহাঁইৰ দিনতে হোৱা বুলি আমি জানো সেইটো মানে কি ঘনশ্যাম বুঢ়াগোহাঁইৰ দিনতে বলিয়া ঘাটৰে মানে আচলতে ঘাট চলাইছিল আৰু বৰ্তমান এই বলিয়া ঘাটৰ পৰিয়ালটো ইয়াত নাই চাগে নাই আৰু মই দৰ্শকসকল মই এটা শুনামতে এই ঘাটৰ পৰিয়ালটো আচলতে খোৱাঙলৈ উঠি যায় বুলি জনা যায় এতিয়া মই জনাৰ ভিতৰত সেইখিনি মই বেছি বয়সীয়া নহয় মোৰ এতিয়া বয়স হৈছে এই ৭৫ বছৰ সোমাইছে ৩ অক্টোবৰৰ পৰা হয় বাৰু ঠিক আছে মই জিউৰাম গগৈ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আপুনি মানে ইতিহাসৰ কেইটামান সমলৰ বিষয়ে আমাক জনালে আৰু এই কথাখিনি আমি ভৱিষ্যতৰ দিনবোৰত আমি গৱেষণা কৰিম আৰু ইয়াৰ পৰা আমি বিশ্লেষণ কৰি শুদ্ধ সত্য তথ্য বাহিৰ কৰিম আৰু আশা কৰোঁ আপুনি দীৰ্ঘজীৱন লাভ কৰক আৰু দৰ্শকসকল আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল পালে বা উপকৃত হ'ল আৰু যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোক যদি আমাৰ চেনেলটোত নতুন তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমি নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ